নমস্কাৰ নিউজ নৰ্থ ইষ্টৰ নতুন অনুষ্ঠান চিনাকি অচিনাকিৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে অসমীয়া কথাছবি নদীমাথো বৈৰ পৰিচালক জ্বলন কৃষ্ণ মহন্ত। আহক আমি জ্বলনদাৰ সৈতে কথা পাতোঁ। আপোনাৰ জন্মৰ বিষয়ে জানিব বিচাৰিম। মোৰ জন্ম হৈছে গুৱাহাটী, কিন্তু মোৰ শৈশৱ নগাঁৱতে আছে। কাৰণ মোৰ দেউতাৰ চাকৰি সূত্ৰে দেউতা নগাঁৱত থাকে আৰু তেনেকৈ পেলাই মই নগাঁৱতে মোৰ ডাঙৰ হোৱা। নগাঁৱৰ শংকৰদেৱ বিদ্যালয় তাত পঢ়িছিলোঁ, পঢ়ি মেট্ৰিক দিয়ালে মই তাত আছোঁ। তাৰপিছত ইয়ালৈ আহিলোঁ, তাৰপিছত কটন কলেজ আৰু বিহুৱা তাৰপিছত আৰু শৈশৱ শেষ। আৰু পৰিয়ালৰ কোন আছে? পৰিয়ালৰ মোৰ মা দেউতা, মই আই মাতো আৰু মোৰ বাইদেউ আৰু মোৰ ভাগিন এটা আছে, মোৰ খুব মৰম লগা ভাগিন এটা আছে আৰু মোৰ ৱাইফ। আপুনি যে মানে চলচ্চিত্ৰলৈ আহিলে, চলচ্চিত্ৰৰ কথাটো আচলতে কেনেদৰে মনত সোমালে? সেইটো প্ৰশ্নই মানে সোধে আচলতে চাগে ভাৰতবৰ্ষত কিমান মানুহৰ চাগে চলচ্চিত্ৰ বনাবলৈ মন যায় মই নাজানো, কাৰণ ভাৰতবৰ্ষত ফিল্ম প্ৰডাকশ্যন বহুত আৰু এটা খুব ডাঙৰ এটা ইম্পেক্ট আছে সমাজত। সেইটো কাৰণে চাগে আমি ক'ৰবাত বহুত মানুহে চাগে চলচ্চিত্ৰৰ লগত জড়িত হ'ব খোজো, এনেকুৱা এটা হয়। আৰু মোৰ ক্ষেত্ৰত হচ্ছে মই যদিও প্ৰথমতে চলচ্চিত্ৰ জগতত মানে মই চিনেমা কৰিম বুলি ভবা নাছিলোঁ, কিন্তু মই লাহে লাহে মোৰ কালচাৰেল চেঞ্জ হৈছে। তাৰমানে কি মই শৈশৱ কথা ক'বলৈ মই সৰুতে তবলা বজাইছিলোঁ, সংগীতৰ লগত জড়িত আছিলোঁ। বহুত মানে এটা লেভেললৈকে বজাইছিলোঁ মানে মই। তেনেকৈ পেলাই মই বি বৰুৱা কলেজ যেতিয়া পালোঁ, বি বৰুৱা কলেজত সেই একেই ফিল্ড এখন হৈ যায় যেনেকৈ, তেতিয়া আকৌ মোৰ নাটকৰ লগতো মই জড়িত হৈ গৈছিলোঁ বি বৰুৱা কলেজত। তাতে পাৰফৰ্ম কৰাৰ পিছত কি ইমানো ভাল পালে নাজানো, মানুহেও ভাল পাইছিলে পাৰ্টটো, আৰু জাজেও তাৰমানে মোক বেষ্ট এক্টৰ দি দিলে। তো সেইটো এটা উৎসাহ আহি যায় নহয়, তেনেকৈ এক্টিং জগতত মোক তাৰপিছত কিন্তু মই কেতিয়াও এক্টিং কৰিবলৈ যোৱা নাই দেই, কিন্তু মোৰ মানে চিনেমাৰ লাহে লাহে কিছুমান কথা আহিলে। তাৰপিছত মই যেতিয়া ভাল ভাল চিনেমা চালোঁ, বিশেষকৈ বাইচাইকেল থিপছ আৰু আকিৰা কুৰোছাৱাৰ ড্ৰিমছ, এইবিলাক চিনেমা চোৱাৰ পিছত না চিনেমাৰ যে এটা যে শিল্প মানে তাত যে শিকিব লাগে, মানে এনে কৰাটো নহয়, মানে সেই বস্তু মেচিউৰিটি যেতিয়া আহি থাকে, মানুহৰ বয়স যেতিয়া বাঢ়ি থাকে, সেই কথাবিলাক শিকিবলৈ মন গৈ থাকে চাগে। সেই ফিল্মকেইখনৰ প্ৰভাৱ পৰিছে আপোনাৰ? তেনেকৈ বহুত চিনেমাৰ প্ৰভাৱ পৰিছে। তাৰপিছত জ্যোতিচিত্ৰখনত যিটো ভাল এটা হেৰি আছে, বিভাগ আছে এডিটিঙৰ, তো এডিটিং কৰিলোঁ। আৰু এডিটিঙৰ পিছত সেইকাৰণে এডিটিং কৰিছিলোঁ যাতে মই ডিৰেকশ্যনত আহিব পাৰোঁ। মই তেনেকৈ লাহে লাহে হৈছে। মই পটককৈ দিনা ভবা নাই যে মই চিনেমা কৰিম মানে তেনেকুৱা, কিন্তু তেনেকেই হ'ল আৰু ফ্ল'টোতে আহি আমি নদীমাথো বৈৰ দৰে এখন উপহাৰ ফ্ল'টোতে নদীমাথো বৈ কাহিনীটো অকণমান ব্যতিক্ৰম। ইয়াত মানে একশ্যন বা তেনেকুৱা এতিয়াও সাধাৰণতে আমি জীৱ ফিল্ম যিটো মানে ভাল পোৱা একশ্যন, এইবোৰ সাধাৰণতে ঘটি থাকে। এই ক্ষেত্ৰত মানে আমি কিছু ব্যতিক্ৰম পাইছোঁ, যেনে আমি ভিলেজ ৰকষ্টাৰৰ ভিতৰত কিমাবাৰ বা আপোনাৰ নদীমাথো বৈৰ কাহিনীটো আপোনাৰ সম্পূৰ্ণ নিজৰ চাগে, নিজৰ। চ' আপুনি মানে এই পানীৰ মাজতে সেই মানে যে বাহিৰৰ যিখিনি জগত, যিবোৰ মানে আমাৰ এতিয়া চলি আছে, সেইটো বাদ দি আছিলে এই ব্যতিক্ৰমটো কৰাৰ কথা কিয় ভাবিব? প্ৰথম কথা ব্যতিক্ৰম কৰিম বুলি কৰা নাছিলোঁ দেই, ব্যতিক্ৰম কৰিম বুলি কিবা এটা, কিন্তু এনেও এটা মানুহৰ এটা হেৰি থাকে, মানে চবৰে ব্যতিক্ৰম আচলতে, চবেই ব্যতিক্ৰম, কিন্তু কি হয় চাগে আমি কাৰোবাক বেছিকৈ ফ'ল' কৰিলোঁ, যাৰ কাৰণে ব্যতিক্ৰম যিটো মানে ক্ৰম, সেই ক্ৰমটো নাইকিয়া হৈ যায়। মই ভাবোঁ আৰু দেই, চবৰে নিজৰ চিন্তাধাৰাটো বেলেগ। যদি ইনস্পিৰেশ্যন থাকে, এতিয়া নদীমাথো বৈ মই এনেকৈ ক'ব নোৱাৰোঁ যে মই ব্যতিক্ৰম চিন্তা কৰিয়ে কৰিছোঁ, কিন্তু আমি কিছুমান কথাত যেতিয়া স্ক্ৰিপ্টখন কৰি আছিলোঁ, স্ক্ৰিপ্টখনত মই মোৰ ধৰ্মজ্যোতি বৰুৱাৰ ৰংটো আমি বন্ধু দুজন লোকে স্ক্ৰিপ্টখন কৰিছিলোঁ। যেতিয়া আইডিয়াটো কিন্তু কৈছিলোঁ, তেতিয়া চবেই কৈছিলে আইডিয়াটো ব্যতিক্ৰম দেই, যে নদীৰে যাম উমানন্দৰ পৰা মাজুলীলৈ, আৰু তাতে কিছুমান সৰু সৰু কথা আছে, তেনেকৈ আমি বুজাই যাওঁ, তো বুজাই যাওঁ ষ্টাৰ্ট।
ব্যতিক্ৰম এইকাৰণে হয় কাৰণ আপুনি স্থলপথেৰে যাব পাৰিবা কিন্তু আমি জলপথেৰে গ'লো আৰু 5 দিন ধৰি তুমি জলপথেৰে যাবা গতিকে এই ধৰণৰ কথা কিছুমান আৰু এটা হয়তো ব্যতিক্ৰমটো পুৰা নকওঁ কাৰণ মই যিখিনি মানুহৰ লগত যেনেকৈ মই কৈছোঁ ন যাৰ লগত মানে শিকিছোঁ যাৰ পৰা চিনেমা শিকিছোঁ যিসকল মোৰ চিনিয়ৰ আছে তাৰ তেওঁলোকৰ সুৰজ গৌৰা তেখেতৰ কৰম চিনেমাখনে নেক্সট কৈছে সেইখনত মই এডিটিং কৰিছিলোঁ তেনেকৈ হান্দু আমাৰ নিবন্ধু ককাইদেউ তো জয়জ্যোতি চন্দ্ৰবতীয়া তেওঁলোকেও কিন্তু ব্যতিক্ৰমে চিন্তা কৰিছে ব্যতিক্ৰম এইকাৰণে চিন্তা কৰিছে তেওঁলোকে নন এক্টৰ্ছ লৈ পেলাই কাম কৰিছে আৰু যিটো ফাইট চিকুৱেঞ্চ বা এক ধৰণৰ ড্ৰামা এই কথা হয় চিনেমাটো ধাৰাবোৰ সলনি হৈ গৈ থাকে একশ্যন চিনেমা আজিও নবনোৱা নহয় বনাই বাৰু কিন্তু মানুহৰ স্ক্ৰিপ্টবিলাক চাগে অকণ মোৰ ৰিয়েলিষ্টিক হৈছে কাৰণ আমি যদি কেনিডাৰ চিনেমাও চাওঁ কেনিডাৰ ফাইটছবিলাকো কিন্তু ব্যতিক্ৰম ফাইট গতিকে ফাইট বুলি ক'লে যে এখন দুষুম চাউণ্ড এটা ওলাবই লাগিব সেইটো 80s 90sৰ এটা ধাৰা আছিল এতিয়া এতিয়া চেঞ্জ হৈ যায় এতিয়া আমাৰ বস্তুটো চাগে আগলৈ চেঞ্জ হৈ যায় দৰ্শকৰ ৰুচি চেঞ্জ হৈছে দৰ্শকৰ ৰুচি আচলতে চেঞ্জ হৈছে আৰু দৰ্শকৰ ৰুচি চেঞ্জ কৰাই ফিল্ম মেকাৰে চেঞ্জ কৰাই আজি এখন চিনেমা চোৱাৰ পিছত আজি ভিলেজ ৰকষ্টাৰ যেনে মানুহে চাইছে ভিলেজ ৰকষ্টাৰ বনোৱাৰ আগত হিমা বাই যিটো চিনেমা চোৱা নাছিল হিমা বাইতো বেলেগৰ চিনেমা চাইছে গতিকে তেওঁতো তাৰ পৰা ইনস্পিৰেশ্যন লৈছে গতিকে তেওঁৰো ধাৰাটো চেঞ্জ হৈছে তো মানে কি হয় আমি যিমান এক্সপ'জাৰ লওঁ মোৰ ওপৰত দেই যিমান বেলেগৰ বস্তু চাওঁ সিমান আমাৰ সলনি হ'ব নহ'লে আমি একেখিনি বস্তুৱে পাগল যাম আমাৰ বাবে এটা সুখবৰ যে মানে পেগমেণ্ট বা ৰাজিৰ দৰে চিনেমাখন চাই পেলাই ভিলেজ ৰকষ্টাৰে নেশ্যনেলি মানে অস্কাৰৰ বাবে নমিনেশ্যন পাইছিল ডাঙৰ কথা লগতে আকৌ এটা সুখবৰ যে মানে নৰৱেৰ পৰা আদিল হুছেইনে অভিনয় কৰা চিনেমা এখনো মানে অস্কাৰৰ বাবে আমাৰ বাবে দুটাকে ভাল খবৰ আছে অস্কাৰৰ বাবে নমিনেশ্যন দিছে আৰু নদীমাথু বৈৰ চিনেমা নদীমাথু বৈখনেও মানে ৰাজ্যিক পৰ্যায়ত 10টাকৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে তো আমাৰ দৰ্শকসকলে মানে জানিব বিচাৰিছে যে 10টা পুৰস্কাৰ আমি পাইছিলোঁ বেষ্ট ফিল্মত পাইছিলোঁ তাৰপিছত বেষ্ট ডিৰেক্টৰ পাইছিলোঁ বেষ্ট এডিটিং পাইছিলোঁ বেষ্ট চিনেমাটোগ্ৰাফী পাইছিলোঁ সেইটো জইণ্টলি পাইছিলোঁ ৰীমা বৰা বাৰ এখন বকুল তাত সন্দীপ পেটেল তেখেতেও পাইছিলোঁ তাৰপিছত আছিল বেষ্ট ছিংগিং পাপন্দা বেষ্ট লিৰিক্স ফিকশ্যন গান বৰদা বেষ্ট মিউজিক সৌৰভ মহন্তদা বেষ্ট কোৰিঅ'গ্ৰাফী পাপনা মহন্ত আৰু এই এটা এৱাৰ্ড আৰু দুটা এৱাৰ্ড মানে আচলতে এটা এৱাৰ্ডে শ্বেয়াৰ হৈছিলে সেইটো বেষ্ট ডেবিউ সেইটো জুডিজ মেনশ্যন আছিল সেইটো সেই দুটা কিন্তু আমাৰ চিনেমাৰ যিজন বিশেষ মুখ্য চৰিত্ৰ মানে তেওঁলোক আচলতে চিনেমাখনত এটা মেজৰ ৰোল প্লে কৰে সন্ধ্যা হাজৰিকা সহ অভিনেত্ৰী আছিলে ৰত্ন